অল ইণ্ডিয়া বড়ো পিপুলছ নেশ্যনেল লীগ ফৰ বড়োলেণ্ড ষ্টেটহুড আৰু অন্যান্য কিছুমান বড়ো সংগঠনসমূহৰ হৈ এটা সজাতি দল হিচাপে BTCৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী শান্তনু পি গডমানে ডাঙৰীয়াক তেখেতৰ BTC ছেক্ৰেটাৰীটোৰ অফিচ চেম্বাৰত সাক্ষাৎ কৰি এখন মেমৰেণ্ডাম বা স্মাৰক পত্ৰ আমি দাখিল কৰিছোঁ আৰু এই স্মাৰক পত্ৰখনৰ দ্বাৰা আমি স্পষ্ট ভাষাৰে তেখেতক জনাইছোঁ যে যোৱা 4 জুন তাৰিখত BTCৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী ডাঙৰীয়াই যি এটা আদেশ বা অৰ্ডাৰ জাৰি কৰি 16টা ডিপাৰ্টমেণ্টৰ BTCৰ 4খন জিলাৰ 4জন ডিচিসকলক যি ক্ষমতা প্ৰদান কৰিলে ইয়াক আমি বিৰুদ্ধাচৰণ কৰিছোঁ আৰু আমি অতি তীব্ৰ ভাষাৰে দাবী কৰিছোঁ যে অতি সোনকালে এই BTC এক্টৰ বিৰুদ্ধে জাৰি কৰা অৰ্ডাৰখন উঠাই ল'ব লাগিব বুলি আমি দাবী উত্থাপন কৰিছোঁ। আমি স্পষ্টভাৱে এইটো ক'ব পাৰোঁ যে BTC Act 2003 পেৰাগ্ৰাফ 3B আৰু পেৰাগ্ৰাফ 2 এই দুটা পেৰাগ্ৰাফক স্পষ্টভাৱে উলংঘন কৰিছে, ভায়োলেট কৰিছে আৰু 5,000 মান আমাৰ বড়ো মানুহৰ জীৱনৰ বলিদানৰ বিনিময়ত যি 2003 চনত BTC আৰু BTADৰ সৃষ্টি হৈছিল, গঠন হৈছিল, ইয়াক নিক্ষেপ কৰাৰ গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰ ইয়াত অন্তৰ্নিহিত হৈ আছে। আমি ক'ব বিচাৰিছোঁ যে কোনো পধ্যে এই অৰ্ডাৰখন আমি মানি ল'ব নোৱাৰোঁ। দৰকাৰ যদি পৰে, প্ৰয়োজন যদি হয়, আমি কোৰ্টলৈ যাবৰ কাৰণে আমি প্ৰস্তুতি চলাম। অপূৰণীয় ক্ষতি BTCক ধ্বংস কৰাৰ উদ্দেশ্যৰেই এই নতুন চুক্তিখন স্বাক্ষৰ কৰিছে। প্ৰমোদ বড়ো, UG ব্ৰহ্ম, গোবিন্দ বসুমতাৰী আদি কৰি এই মুষ্টিমেয় কয়েকজনমান কতিপয় দালাল চৰিত্ৰৰ নেতাসকলক এজেণ্ট হিচাপে ব্যৱহাৰ কৰি ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈ এই চুক্তিখন সিহঁতে স্বাক্ষৰ কৰিব লগা হৈছে। আচল উদ্দেশ্য হ'ল BTC আৰু BTADক সম্পূৰ্ণভাৱে নিৰ্ঘাত কৰা, উলংঘন কৰা। আৰু আমি জানো, সকলোৱে জানে যে আজিৰ তাৰিখত BTC এক্টে কয় যে DC SP সমূহৰ চাকৰিটো ষ্টেট গভৰ্ণমেণ্টে কণ্ট্ৰল কৰে, BTCৰ কণ্ট্ৰল অহা নাই। আজি প্ৰিন্সিপাল ছেক্ৰেটাৰী ডাঙৰীয়াই ক'ব বিচাৰিছে যে পাৰ্চিয়েল ডিচিসকলৰ ছাৰ্ভিচ BTCৰ হাতত অৰ্পণ কৰা বুলি কৈছিল, কিন্তু আজিলৈ আমি কোনো অৰ্ডাৰ দেখা নাই। আৰু যদি ডিচিসকলৰ ছাৰ্ভিচটো BTCৰ হাতত যদি দিব লাগিলে চেণ্ট্ৰেল এক্টৰ দ্বাৰা হ'ব লাগিব, কোনোবা ষ্টেট এক্সিকিউটিভ অৰ্ডাৰ দি সেইটো সম্ভৱ নহয়। BTC এক্টৰ সেইটো নাই। আৰু অন্যান্য ডিষ্ট্ৰিক্ট য'ত স্বায়ত্তশাসিত জিলা আছে, যেনে কাৰ্বি আংলং আৰু উত্তৰ খাছী হিল, তাত ডিচিসকলক তেনেকুৱা কাম কৰিবলৈ ক্ষমতা দিয়া হোৱা নাই। আমাৰ ক্ষেত্ৰত খেলি দিলে। ইয়াৰ উদ্দেশ্য হ'ল যে বেগ দুৱাৰ দি, পিছ দুৱাৰে দি আমাক দিয়া লিমিটেড অট'নমিখিনিকো খালি লৈ যোৱাৰ এটা চক্ৰান্ত। আমিতো গাঁও কৰ্তন কৰিবলৈ কোনোপধ্যে দিব নোৱাৰোঁ। যিমানখিনি গাঁও ইতিমধ্যে BTCত অন্তৰ্ভুক্ত হ'ল, 3019খন গাঁও, সেই 3019খন গাঁওটো বাহাল থাকিব লাগিব আৰু 95খন গাঁও তেতিয়া চুক্তিৰ সময়ছোৱাত দাবী কৰা সেই গাঁওসমূহ আকৌ অন্তৰ্ভুক্ত হ'ব লাগে। আৰু ইয়াৰ বাহিৰেও 1993 চনত যে BSCৰ সৃষ্টি হৈছিল, এই BSCত অন্তৰ্ভুক্ত হোৱা বিভিন্ন অঞ্চল, বিভিন্ন গাঁও, বিভিন্ন টাউনসমূহ পিছত খাটা গৈছিল। সেইসমূহ অঞ্চল বা গাঁৱকো অন্তৰ্ভুক্ত কৰিব লাগিব আমি উত্থাপন কৰিছোঁ। ইতিমধ্যে বিভিন্ন সংগঠন আৰু বিভিন্ন ব্যক্তিসকলে বাউণ্ডেৰী কমিশ্যনৰ চেয়াৰমেনৰ ওচৰত মেমৰেণ্ডাম দাখিল কৰিছে। গতিকে BTC আৰু BTAD সম্পূৰ্ণভাৱে ইনটেক্ট থাকিব লাগে। কোনো পধ্যে ইয়াৰ ক্ষমতা কৰ্তন কৰা, ইয়াৰ অঞ্চল বাউণ্ডেৰী কৰ্তন কৰাটো আমি কোনো সহ্য কৰিব নোৱাৰিম। বড়োলেণ্ড অদূৰ ভৱিষ্যতৰ সুকীয়া বড়োলেণ্ড ৰাজ্য হ'বৰ কাৰণে যিখিনি ফিচিবিলিটি, যিখিনি ফেক্টৰ্ছ আছে, সেইসমূহক সমূলাংশে ধ্বংস কৰিবৰ কাৰণে গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰ
এইবাৰ চলি আছে আৰু কি। কিন্তু আমাৰ বিশ্বাস আত্মবিশ্বাস আছে বৰ্তমানৰ চিফ মিনিষ্টাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিমানেই বড়ো জাতিক ধ্বংস কৰিবলৈ, বড়োলেণ্ডৰ ৰাজনীতি শেষ কৰিবলৈ, বড়োলেণ্ডৰ গণ আন্দোলন মষিমূৰ কৰিবলৈ যিমানেই সি ষড়যন্ত্ৰ ৰচনা নকৰে কিয় বড়ো জাতিক সি নিক্ষেপ কৰিব নোৱাৰে, বড়োলেণ্ডৰ ৰাজনীতি শেষ কৰিব নোৱাৰে আৰু বড়োলেণ্ডৰ গণ আন্দোলন সি কোনোদিন নিৰ্মূল কৰিব নোৱাৰে।